অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহে অমৃত বৃক্ষ আন্দোলন আঁচনিত ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু গছপুলি ৰোপণ কৰিব, সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অমৃত বৃক্ষ আন্দোলন আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে অমৃত বৃক্ষ আন্দোলন আঁচনিত নিজৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰিছে, সেইসকল মানুহে কিমান তাৰিখৰ ভিতৰত অমৃত বৃক্ষ আন্দোলন আঁচনিৰ চেলফি বা ফটো আপলোড কৰিব লাগিব আৰু লাষ্ট ডেট কিমান, এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিস্তাৰিত জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো অমৃত বৃক্ষ আন্দোলন আঁচনিলৈ এনেকুৱা এখন আপডেট অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে। তো ইয়াতে অমৃত বৃক্ষ আন্দোলন আঁচনিলৈ কি কোৱা হৈছে আপোনালোকক বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। তো ইয়াতে লিখা আছে 9 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী খানাপাৰা স্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত গছপুলি দীৰ্ঘতম কুণ্ডলী আকৃতিত একত্ৰিতকৰণ। তো 9 ছেপ্টেম্বৰৰ পৰাই কিন্তু অসম চৰকাৰে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ কাম আৰম্ভ কৰিছে। তাৰপিছত কোৱা হৈছে 10 ছেপ্টেম্বৰত গুৱাহাটী খানাপাৰা স্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত 24 ঘণ্টাৰ ভিতৰত সৰ্বোচ্চ সংখ্যক গছপুলি বিতৰণ কৰিব অসম চৰকাৰে। তাৰপিছত কোৱা হৈছে 11 ছেপ্টেম্বৰত পৰিৱেশ বহন ক্ষমতা বিষয়ৰ ওপৰত সৰ্বোচ্চ সংখ্যক দৰ্শক লৈ ইউটিউবত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব অসম চৰকাৰে। তাৰপিছত কোৱা হৈছে 13-14 ছেপ্টেম্বৰত ওদালগুৰি জিলাত 24 ঘণ্টাৰ ভিতৰত এটা দলৰ দ্বাৰা সৰ্বাধিক গছপুলি ৰোপণ কৰিব। তাৰপিছত কোৱা হৈছে 15 ছেপ্টেম্বৰত ডিব্ৰুগড় জিলাত অভয়পুৰী গাঁৱত 1 ঘণ্টাৰ ভিতৰত এটা দলবদ্ধ সৰ্বাধিক গছপুলি ৰোপণৰ কাৰ্য সম্পন্ন কৰিব। তাৰপিছত লিখা আছে 16 ছেপ্টেম্বৰত তিনিচুকীয়া জিলাৰ ডিপগড়ত গছপুলিৰ সৰ্ববৃহৎ মৌজাইক সৃষ্টি কৰিব। তাৰপিছত 17 ছেপ্টেম্বৰত শিৱসাগৰ জিলাত সৰ্বাধিক লোকৰ দ্বাৰা একেলগে একে সময়তে গছপুলি ৰোপণ কৰিব। তাৰপিছত কোৱা হৈছে 17 ছেপ্টেম্বৰত গছপুলি ৰোপণ কৰা লোকসকলক সামৰি সৰ্ববৃহৎ অনলাইন ফটো এলবাম সৃষ্টি কৰিব অসম চৰকাৰে। অসম চৰকাৰে কিন্তু 9 ছেপ্টেম্বৰৰ পৰাই গছপুলি ৰোপণৰ কাম আৰম্ভ কৰিছে আৰু যিসকলে আবেদন কৰিছে সেইসকলে কিমান তাৰিখৰ ভিতৰত চেলফি আপলোড কৰিব লাগিব এই বিষয়ত এতিয়া আপোনালোকক জনাই আছোঁ। তো এই বিষয়ত আপোনালোকে স্ক্ৰীনত চোৱা ধৰণে এখন আপডেট অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে SHG's frontline worker employee of Educational Institute and State Government to jointly plant 1 crore sprinkling of commercial plant within 3 hours on 17 September 2023. তো ইয়াতে কোৱা অনুযায়ী SHG member frontline worker employee of Educational Institute and Government of Assame মিলি অহা 17 ছেপ্টেম্বৰ তাৰিখে 1 কোটি বাণিজ্যিক গছপুলি ৰোপণ কৰিব। তো যিহেতু অসম চৰকাৰে ইয়াতে কৈছে যে 17 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে 3 ঘণ্টাৰ ভিতৰত 1 কোটি গছপুলি ৰোপণ কৰিব, সেই বিষয়ত লক্ষ্য কৰি আমি ক'ব পাৰোঁ যে 17 ছেপ্টেম্বৰ তাৰিখলৈ আমি গছপুলি ৰোপণ কৰাৰ কাৰণে চেলফি আপলোড কৰিব পাৰিম। তো এই বিষয়ত অফিচিয়েল ৱেবছাইটত কি কোৱা হৈছে সেইটো আপোনালোকক দেখুৱাই আছোঁ। তো মই অফিচিয়েল ৱেবছাইটটো অপেন কৰিছোঁ। ইয়াতে লিখা আছে 1 crore tree plantation। তাৰপিছত অকণমান তলত লিখা চাব পাৰিব 1 crore seedling to be planted on 17 September 2023 from 9 AM to 11 AM across the state। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অহা 17 ছেপ্টেম্বৰ তাৰিখে দিনৰ 9 বজাৰ পৰা 11 বজাৰ ভিতৰত গোটেই অসম মিলি 1 কোটি গছপুলি ৰোপণ কৰিব। তো সেইফালে আমি লক্ষ্য কৰি ক'ব পাৰোঁ যে অহা 17 ছেপ্টেম্বৰ তাৰিখলৈ যিহেতু গছপুলি ৰোপণৰ কাম চলিব, তো আমি চেলফি অহা 17 ছেপ্টেম্বৰ তাৰিখলৈকেও আপলোড কৰিব পাৰিম। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।